সেইদিনা আপোনালোকক জনাইছিলোঁ যে নতুনকৈ জব এটাত সোমাইছোঁ বুলি আজি সেয়া ওলাই আহিছোঁ আজি আকৌ 2 নম্বৰটো দিন দেই প্ৰথম দিনাখনি ভিডিঅ' কৰিবলৈ নহ'লে আৰু মই আকৌ পাৰ্ট টাইম জবহে দেই মানে 4.5 ঘণ্টা ডিউটি কৰিব লাগিব তাৰপিছত আৰু ঘৰ আৰু এয়া আছে মালা দত্ত দেই তাইক আপোনালোকে চিনি পাবও পাৰে বাৰু আৰু তাই 2 বছৰ ধৰি জব কৰি আছে এইফালে শ্বপিং মলটো অকণমান আপোনালোকক দেখাই দিছোঁ আৰু আজি 2 নম্বৰটো দিন অকণমান ভয়ে ভয়ে মানে কামখিনি কৰি আছোঁ অকণমান শিকি আছোঁ মালাই মোক খুব ধুনীয়াকৈ কামখিনি শিকাই আছে বাৰু তাইক ক'লোঁ মই বোলো মোক অকণমান ভিডিঅ' কৰি দেচোন তাই আকৌ দিছোঁ ইমান ওচৰৰ ভিডিঅ' কৰিছে মই বোলো এই জহনি ইমান ওচৰৰ কৰিছে নে ভিডিঅ' দুইজনে অকণমান ধেমালি চেমালি কৰিলোঁ আৰু আমাৰ শ্বপিং মলটোৰ নাম হৈছে স্মাৰ্ট পইণ্ট আপোনালোকে শুনিব পাৰে তিতাবৰ নোৱালী আছাম গ্ৰামীণ বিকাশ বেংকৰ এই ফ্ৰণ্টতে আছে মানে ওচৰে পাজৰে স্মাৰ্ট পইণ্টটো আছে আৰু আপোনালোকে শ্বপিং কৰিবলৈ ইয়াত আহিব পাৰে আৰু 4.5 ঘণ্টা ডিউটি কৰাৰ পাছতে মই আহিছোঁ চাৰিআলিলৈ বাৰ লগত আৰু আজি এটা বস্তু ল'ম দেই আপোনালোকক দেখাই আছোঁ এয়া আমি চাবলৈ আহিছোঁ গডৰেজ মানে মোক একদম গডৰেজ এটা বহুত প্ৰয়োজন হৈ আছে আমাৰ গডৰেজ নাই সঁচা কথা ক'বলৈ গ'লে আৰু বিহু পইচা পালোঁ গাইজ কেইটকামান সেইকাৰণে ভাবিছোঁ গডৰেজ এটা লৈ যাওঁ মই অকলে বস্তুটো ল'ব নোৱাৰিম যে সেইকাৰণে বাকে ফোন কৰি মাতি দিলোঁ পাপা আহিব নোৱাৰে পাপা মানে বজাৰ আছে আজি বায়ে মই ধুনীয়াকৈ কথা বতৰা পাতি নীলা ৰঙৰ গডৰেজটোকে ল'লোঁ আৰু গাড়ীত মানে পঠিয়াই দিলোঁ সেইটো আমি এতিয়া বায়ে মই আকৌ বস্তু দুটামানো ল'ব লগা আছিলে সেইকাৰণে আহিলোঁ মানে প্ৰথমতে বুলি কিবা এটা খাই লওঁ বুলি দুজনী আৰু হোটেলখনতে আকৌ আমাৰ পেহী ছোৱালীজনীকেও লগ পালোঁ তাৰ লগত অকণমান কথা পাতিলোঁ আৰু এইপিনে আমাৰ বা আকৌ ষ্টাইল দিছিলে ভিডিঅ'টো কৰাৰ লগে লগে তাই আকৌ চশমাখন পিন্ধি ল'লে আপোনালোকক দেখাবলৈ আৰু এয়া আজি আকৌ মই ৰূপৰ আঙুঠি এটা ল'লোঁ দেই দেখাবলৈহে নহ'লে আৰু ৰূপৰ আঙুঠি ল'ম বুলি বহুত ধৰণে ভাবি আছিলোঁ সেইকাৰণে লৈ ল'লোঁ এইপিনে দহি চিংৰা আহিলে কিন্তু আকৌ খাই ভালেই পোৱা নাই মই বোলো চাগে ভাল পাব খাই কিন্তু মই আকৌ আজি হয়তো 3বাৰ খাম সেইকাৰণে মানে ভাল লাগিব বুলি ভাবিছোঁ আৰু তাৰপিছতে মই বোলো ময়ো খাই চাওঁ আৰু মই কিন্তু খাই ভালে পাইছোঁ কাৰণ মই প্ৰথমবাৰ খাওঁতে ময়ো বেয়া পাইছিলোঁ কিন্তু ছেকেণ্ডবাৰ খাওঁতে মোৰ ভাল লাগিলে সেইকাৰণে মই আকৌ আহিছোঁ হোটেলখনৰ নাম হৈছে চৌধুৰী চুইটছ চাৰিআলিত আছে দেই আৰু এই মেনুখন আপোনালোকক অকণমান দেখাই আৰু এইপিনে মিঠাই এটা লৈছোঁ ধুনুৰ কাৰণে ভাগিনজনীৰ কাৰণে আৰু মিঠা দৈ লৈছোঁ অকণমান গৰমত মিঠা দৈ খাব লাগে খাই মেলি আহি আমি তিতাবৰ তিনিআলি দোকান এখন সোমাইছোঁ আৰু 2টামান বস্তু ল'ব লগা আছে আৰু এইপিনে অঞ্জু বাদে এই দোকানখনতে থাকে বাজনী আগৰ পৰাই চিনাকি চাহৰ লগত খোৱা বস্তু নাছিলে সেইকাৰণে বোলো লৈ লওঁ কিবা কিবি অলপ আৰু মেগী চেগী ধেৰ কিবাকিবি লৈছোঁ মই আকৌ পইচা পালে কি লওঁ কি নলওঁ লাগে মানে চাফ চাবোনৰ পৰা ধৰি কিবাকিবি বেছিকৈও ল'লোঁ আৰু লৈ মেলি দুইজনী ঘৰলৈ গুচি আহিলোঁ কালি ৰাতি আহি আপোনালোকক গডৰেজটো দেখাবলৈ নহ'লেই নহয় সেইকাৰণে ৰাতিপুৱা অকণমান দেখাই দিছোঁ এইটো মোৰ ৰুমতে থৈছোঁ আৰু বাকী সেয়াই আছিলে আজিৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব আকৌ লগ পাই আছোঁ দেই নতুন এটা ভ্লগত ভিডিঅ'টো শেষ হোৱালৈকে চোৱাৰ বাবে থেংক ইউ